ৰাকিব তেওঁৰ লগত কন্ট্ৰভাৰ্চি চলি আছে। আচলতে কি কৰিছে, তেওঁ মোক লৈ মোৰ ফেমিলিক লৈ পেলাই কিছু গালি গালাজ দিয়া ভিডিঅ' দিছিলে আৰু তেওঁ আমাৰ কণ্টেণ্ট ইউজ কৰা নাছিল। তথাপি কিন্তু মই CMSৰ ফালৰ পৰা তেওঁক ষ্ট্ৰাইক মাৰি তেওঁৰ ভিডিঅ' টেক ডাউন কৰাইছিলো। আৰু আজি এটা ভিডিঅ' চালো, তেওঁৰ ভিডিঅ'টোত তেওঁ কৈছে যে মুস্তাফিজুৰ ভাই থেংক ইউ, মোৰ ষ্ট্ৰাইক উঠাই লৈছে। কিন্তু তাৰ আগতে যোৱাকালি ৰাতি তেওঁ কৈছিলে মুস্তাফিজুৰ ভাইৰ ভাই নহয়, মুস্তাফিজুৰৰ কোনো দম নাই, ষ্ট্ৰাইক এটা ভুলতে আহি গৈছে, তাৰ বাপৰ দম আছে নেকি আৰু ষ্ট্ৰাইক যাতে মোৰ চেনেলত দিয়ে কৈ পেলাই সি কি কৰিছিল, এটা ভিডিঅ' বনাইছিল। আচলতে ৰাকিবে যোৱাকালি মই এটা ভিডিঅ' দেখিছিলো, তেওঁ কৈছিলে যে তাৰ দেউতাকৰ দম আছে নেকি আৰু ষ্ট্ৰাইক মাৰিবৰ কাৰণে কৈ তেওঁৰ এটা নতুন চেনেল বনাইছিলে ইউটিউবত। তাতে তেওঁ এটা ভিডিঅ' আপলোড কৰিছিলে। সেই চেনেলটো 3টা ভিডিঅ' আছিল টোটেল। আৰু এই চেনেলটো এতিয়া আপোনালোকক দেখাও। তেওঁৰ যদি চেনেলটোৰ নাম হৈছে, যদি ইয়াতে মই চাৰ্চ কৰো ৰাকিব অফিচিয়েল, ঠিক আছে, ৰাকিব অফিচিয়েল যদি আহিছে, ইয়াত আপোনালোকে দেখা পাইছে ইতিমধ্যে ৰাকিব অফিচিয়েল। মই ইয়াতে চাৰ্চ কৰিছো, ঠিক আছে। ইণ্টাৰনেট কানেকশ্যন মোৰ দিয়া নাই, মই ইণ্টাৰনেট কানেকশ্যন দি আছো, ৱাইফাই অফ কৰা আছে, মই ৱাইফাই কানেকশ্যন দি আছো বন্ধুসকল নিশ্চয়। তাৰপিছত আপোনালোকে গম পাব যে মই কি ক'ব খুজিছো। আচলতে ৰাকিবে যে মোৰ দম ধৰিছিলে, কৈছিলে যে তেওঁৰ দেউতাকৰ দম আছে নেকি যে ষ্ট্ৰাইক আৰু নেক্সট টাইম মাৰিবৰ কাৰণে। আচলতে সি ভাবিছিলে এটা ষ্ট্ৰাইক ভুলতে আহিছে আৰু তেওঁৰ তাতে ষ্ট্ৰাইক নাযায়, তো সেইটো কথা ভাবিছিলে। তো ভাবি পেলাই তেওঁ মোক বহুত মানে কৈছিলে আৰু যি ক'ব লাগে। তো কথাটো এইটোৱে, তো সেইকাৰণে মই কৈছো, আজি দেখুৱাইছো, ঠিক আছে। মই অলৰেডি ৱাইফাই অন কৰিলো, চাওঁ এতিয়া ইণ্টাৰনেট কানেকশ্যন পাইছে নে নাই। আমাৰ এতিয়া ইণ্টাৰনেট কানেকশ্যন পাইছে নিশ্চয়। এতিয়া মই চাৰ্চ কৰিম ৰাকিব অফিচিয়েল। তেওঁৰ নতুন চেনেল বনাইছিলে, পুৰণা চেনেলত আমি অলৰেডি এটা ষ্ট্ৰাইক মাৰিছো। এতিয়া নতুন চেনেল বনাইছিলে য'ত মানে 15,000 ছাবস্ক্ৰাইবাৰ তাৰ হৈছিলে। তেওঁ তাতে 2টা ভিডিঅ' আছিলে, 3টা ভিডিঅ' আছিলে টোটেল। এই চেনেলটোত মোৰ এটা ভিডিঅ' আছিলে, মোক গালি গলজ দিয়া, কৈছিলে মুস্তাফিজুৰৰ বাপৰ দম আছে নেকি আৰু ষ্ট্ৰাইক মাৰিব। এতিয়া চাওক, যদি চেনেলটোত চাই অনলি এটা ভিডিঅ' আছে, ভিডিঅ'ত গৈছে অনলি এটা ভিডিঅ' আছে। কেইটা ভিডিঅ' আছে? এটা। এই চেনেলটোত 3টা ভিডিঅ' আছিল যোৱাকালি ৰাতি। কি কৰিছো, যেতিয়া তেওঁ মোক দম ধৰিলে যে মুস্তাফিজুৰৰ বাপৰ দম আছে নেকি মোৰ ভিডিঅ' আৰু ষ্ট্ৰাইক মাৰক, তেতিয়া এই চেনেলৰ পৰা 2টা ভিডিঅ' ইতিমধ্যে মই টেক ডাউন কৰাইছো। মই দেখুৱাই আহিছো মোৰ CMSৰ মেইল। ইয়াৰ যদি চাই মুস্তাফিজুৰ ডট প্ৰাক যদি আহি আছে স্ক্ৰীনত, বাৰু গম পাইছে এয়া মোৰ CMSৰ মেইল, ঠিক আছে। এতিয়া মই দেখাম তেওঁৰ ভিডিঅ'। এতিয়া এইটো চাওক, এইটো মোৰ CMSৰ পৰা মাৰিছিলো, ঠিক আছে। মই দেখুৱাই আছো, এতিয়া মই প্লে কৰিছো তেওঁৰ ভিডিঅ'। এইটো চাওক কি আহে ইয়াতে, যদি পঢ়িব পাৰিছে, দিছ ভিডিঅ' ইজ ন লংগাৰ এভেইলেবল ডিউ টু কপিৰাইট ক্লাইম বাই CMS মুস্তাফিজুৰ ৰহমান ভাইটি মিউজিক কোম্পানী, ঠিক আছে। এইটো এটা তেওঁৰ আৰু এটা খাইছে আমাৰ পৰা ষ্ট্ৰাইক। এটা চেনেলৰ নতুন চেনেলত 2টা ষ্ট্ৰাইক একেলগে যোৱাকালি খাইছে, কেৱল মাত্ৰ 10 মিনিটত, কেৱল মাত্ৰ 10 মিনিটৰ ভিতৰত তেওঁৰ আমি ভিডিঅ' উৰাইছো, ঠিক আছে। আৰু এটা আছে, এই যে এইটো এটা ছেম আহিব, এইটোত যদি আহে এইটোতো ছেম আহিছে, ডিউ টু কপিৰাইট ক্লাইম বাই মুস্তাফিজুৰ ৰহমান CMS, ঠিক আছে। তো এতিয়া কথাটো হ'ল কি, মই কিয় এনেকৈ কৈছো বাৰু, মই কিয় দেখাই আছো। আচলতে ৰাকিবৰ চেনেলত কোনো ধৰণৰ ষ্ট্ৰাইক উঠা নাই। মই ৰাকিবৰ যিটো আগৰ ভিডিঅ' আছিলে, আগৰ চেনেল যিটো আছিলে, তাত যিটো আমি এটা ষ্ট্ৰাইক মাৰি থৈছিলো, সেইটো ষ্ট্ৰাইকো যদি আপোনালোকে চাই, মই আপোনালোক দেখুৱাব বিচাৰিম যে সেইটো ষ্ট্ৰাইকো আমি ইতিমধ্যে তেওঁৰ চেনেলৰ পৰা উঠোৱা নাই। তেওঁ মিছা কথাহে কৈছে আপোনালোকক যে মুস্তাফিজুৰ ভাই থেংক ইউ, যে আপুনি আমাৰ ষ্ট্ৰাইকটো উঠাই দিছে। কিন্তু মই ষ্ট্ৰাইক উঠা নাই, সঁচা কথা। মই ভাবিম এই বিষয়ত ষ্ট্ৰাইক উঠাব খুজিছো, উঠাম নিশ্চয়, কিন্তু মই এই মুহূৰ্তত এতিয়ালৈকে উঠোৱা নাই। সি আগতে আপোনালোকক মিছা কথা কৈ দিছে ষ্ট্ৰাইকটো উঠাই আহিছে বুলি। তো সেইদিনাখন মই ষ্ট্ৰাইক উঠাৰ কথা কৈছিলো, কওঁতে মই এদিন দেৰি হৈছিল কাৰণে সি কি ক'লে, বহু কিবা কিবি তেওঁ গালি পাৰি আছিলে। তো কথাটো হ'ল কি, যিখিনি গালি পাৰি আছিলে তাৰ যিখিনি ব্যৱস্থা অলৰেডি কৰিছো। তেওঁৰ ভিডিঅ' যিটো আমি টেক ডাউন কৰাইছো ইউটিউবৰ ফালৰ পৰা, সেইটো ভিডিঅ' ইতিমধ্যে টেক ডাউন হৈ আছে এতিয়ালৈকে। যদি মই আপোনালোকক দেখুৱাও, মই বিচাৰি আছো মেইলটো, বহুত দিন আগতে আহিছিল, কিমান দিন আগতে তেওঁক ষ্ট্ৰাইক মাৰিছিলো। মই দেখুৱাম নিশ্চয় আপোনালোকক, দেখুৱাব যত্ন কৰিম বাৰু। চাওক কিমান মেইল মোৰ ইয়াতে CMSৰ মেইল। এইটো যদি আপোনালোকে দেখে, এইটো যিমান CMSৰ ৰিলেটেড মেইল চব ইয়াতে আহে মোৰ বাৰু। মই আৰু পেজ চেঞ্জ কৰিম বাৰু। আমি বহুতো ষ্ট্ৰাইক মাৰি থাকো। যদি চাই অলপ আগতে চটু দাদা নামৰ এটা চেনেল আছে, এইটোৰ পৰা আমি ষ্ট্ৰাইক মাৰো। আমাৰ চটু দাদা আপোনালোকে চাই নিশ্চয় ইউটিউবত। তো সেনেকুৱা ধৰণৰ কিছুমান চেনেল আছে, মই আপোনাক দেখুৱাই আছো। তেওঁক যিটো আমি ষ্ট্ৰাইক, এইটোতো দেখুৱালো। তেওঁৰ নতুন চেনেলত 3টা ভিডিঅ' আছিল, ইতিমধ্যে 2টা ভিডিঅ' তাৰ পৰা উৰিছে, এটা ভিডিঅ' আছে। চ' আৰু এটা ভিডিঅ' দিলে তাৰ চেনেল সেইটো শেষ বাৰু। চ' মই আপোনালোকক দেখাই আছো বাৰু। আৰু এটা যেতিয়া মাৰিছিলো, চ'
বাৰু 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 দেখুৱাই আছোঁ যদি ইয়াতে আহি আছে বাৰু বহু ভিতৰত গুচি গৈছে যিয়ে নহওক মই আৰু এবাৰ ট্ৰাই কৰি মাৰিবৰ কাৰণে তো যিয়ে নহওক বন্ধুক এইটো পাইছোঁ এইটো চাওক এইটো আছে জব পজিশ্যন অনাৰ ঠিক আছে এইটো ৰাকিবৰ চেনেলৰ ভিডিঅ' এইটো আৰু ইণ্টাৰনেট আমাৰ ডিছকাউণ্ট ইণ্টাৰনেট ৱাইফাই প্ৰব্লেম কৰি আছে ইণ্টাৰনেট আকৌ এবাৰ আনিব লাগিব যিয়ে নহওক আকৌ এবাৰ আনিছোঁ টেনশ্যন নাই ষ্ট্ৰাইক যদি আপোনালোকে দেখা পাইছে এইটো ভিডিঅ' দিছিলোঁ ঠিক আছে ইণ্টাৰনেট একেবাৰে শ্ল' হৈ আছে যিয়ে নহওক বন্ধুসকল এইটো মতে আপোনালোকে মেইলত দেখাই পাইছে এইটো থেংক ইউ ফৰ নটিফিকেশ্যন কণ্টেণ্ট হেজ বিন ৰিমুভ দেখা পাইছে এইটো ষ্ট্ৰাইক আমি এতিয়ালৈকে তেওঁৰ চেনেলৰ পৰা উঠোৱা নাই আৰু মই স্ক্ৰীনশ্বট দি আছোঁ বাৰু তেওঁৰ যিটো বাৰু নতুন চেনেল আছিলে নতুন চেনেলত 3টা ভিডিঅ' আছিলে 2টা অলৰেডি ওলাইছে 2টাৰে স্ক্ৰীনশ্বট আপোনালোকে দেখা পাব আৰু সেই 2টা ভিডিঅ'ৰ লিংকে মই তলত দি দিম আপোনালোকে ক্লিক কৰিব লিংকত তেওঁৰ চেনেলৰ তাত কি দেখা পায় কিন্তু ৰাকিবক মই ষ্ট্ৰিক্টলি ৱাৰ্ণিং দিছোঁ ৰাকিব ভাই এইটো ভাল হোৱা নাই যিয়ে নহওক এতিয়া মাফ খুজিছা সকলোৰে আগত মোৰ ভাল লাগিছে নিশ্চয় মাফ খুজিছা কাৰণে ভাল লগা নাই তুই যে অলপ সৰু হ'ব শিকিছা তাৰ কাৰণে ভাল লাগিছে ঠিক আছে তো বহুত নাজানা ইউটিউবৰ বিষয়ে বহুত বাচ্চা আছে এতিয়াও ভাল কণ্টেণ্ট বানা ইউটিউবত শিক তাৰপিছত আমাৰ দৰে ইউটিউবাৰবোৰৰ সৈতে লাগিবি ঠিক আছে আমাৰ ইউটিউবাৰ লাগি কি বিচৰা তোৰ মানে নাম হ'ব ফেম হ'ব ননচেন্স এনেকুৱা নাম আৰু ফেম এনেকে নহয় ঠিক আছে নিজৰ কষ্টৰ দমত নাম বানা এনেকে আমাৰ নাম ইউজ কৰি ব্যৱহাৰ কৰি নাম বানাবৰ কোনো দৰকাৰ নাই ঠিক আছে মুস্তাফিজুৰ ৰহমান নিজে হৈছে দম থাকে ৰাকিব নিজে হৈ দেখা আৰু কি কৈছিল দেউতাকক দম নাই ষ্ট্ৰাইক মাৰিবৰ কাৰণে সেইকাৰণে তোৰ 2টা ভিডিঅ' টেক ডাউন কৰাইছো তো আৰু দম নুতুলিবি এতিয়া দম তুলিলে সঁচা কথাত কৈছো তোৰ চেনেল নাথাকে ইউটিউবত ঠিক আছে 2টা ভিডিঅ' 2টা ষ্ট্ৰাইক খাইছে এটা মাৰোতে টাইম নালাগে মনত ৰাখিবি অ'কে বন্ধুসকল আপোনালোকক মই এইটো কথাই ক'লো ৰাখিব মোৰ দেউতাকক দম তুলিছিল আৰু মই দমটো দেখাই দিছো তেওঁৰ ভিডিঅ' টেক ডাউন কৰিছে ইউটিউবৰ ফালৰ পৰা এইখিনিয়ে কথা থেংক ইউ